হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ। আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম। আপোনালোকে যদি ট্ৰেইন টিকট কাটিছিলে, সেইটো ট্ৰেইন টিকটটো আপোনালোকৰ যদি কনফাৰ্ম হোৱা নাছিলে কটাৰ সময়ত, এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব, PRN নাম্বাৰটোৰ লগত আপোনালোকে কেনেকৈ চেক কৰিব, সেইটো মই আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে কি কৰিব, প্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপোনালোকে চাৰ্চ বক্সত আপোনালোকে ইয়াত কি কৰিব, চাৰ্চ বক্সত আপোনালোকে PNR বুলি ইয়াত টাইপ কৰিব। মই আপোনালোকক টাইপ কৰি দেখুৱাই আছোঁ। PNR টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত এনেকৈ নতুন উইণ্ড' পেজ খোলা দেখিব। আপোনালোকে কি কৰিব, প্ৰথম ৱেবছাইটটো যিটো আছে লিংকটো আপোনালোকে ইয়াত দেখিছে PNR ইনকুৱাৰী বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াত আছে ইণ্টাৰ PNR নং। আপোনালোকৰ টিকেটৰ, আপোনালোকে যদি ট্ৰেইন টিকেট কাটিছিলে সেইটো ট্ৰেইন টিকটটো কনফাৰ্ম হোৱা নাছিলে বা কনফাৰ্ম হৈছিলে, সেইটো আপোনালোকে ট্ৰেইন টিকটত এটা PNR বুলি নাম্বাৰ আছে, এটা আপোনালোকে সেইটো চাই ল'ব। আপোনালোকে সেইটোৰ পিছত আপোনালোকে কি কৰিব, ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে PNR নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত ছাবমিট বুলি আছে, ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিটো নেকি কেপচাটো আছে 26 আৰু 80 আপোনালোকে ইয়াত টাইপ কৰিব, কিমান হয় ইয়াত যোগ দিয়া আছে। ইয়াতটো আপোনালোকে কিমান হয় সেইটো চিলেক্ট কৰি ইয়াত টাইপ কৰি দিব। মই টাইপ কৰি দেখুৱাই আছোঁ। কেপচাটো ফিল কৰাৰ পিছত ছাবমিট কৰিব আপোনালোকে এনেকৈ। ইয়াত ছাবমিট আছে, ইয়াত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত এনেকৈ চাওক ট্ৰেইন টিকেট, বৰ্তমান এইটো ট্ৰেইনৰ নাম্বাৰ হয়, এইটো ট্ৰেইন নাম্বাৰ ইয়াত দেখাইছে 2250 আৰু এইটো ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ। ইয়াত ডেটটো আছে, বৰ্ডিং ডেট ইয়াত চাওক, এইটো তাৰিখটো হয় আজি বৰ্তমান ওলাব তেওঁলোকে। আৰু ক'ৰ পৰা বৰ্তমানটো ইয়াত চাওক, ফ্ৰম টু হোজাই, এৰ্ণাকুলম টু হোজাই। ইয়াত চাওক ফ্ৰম আৰু টু, ইয়াত এৰ্ণাকুলম টু হোজাই, বৰ্তমান অসমলৈ আহিব কেৰেলাৰ পৰা তেওঁলোকে। আৰু চাওক মই দুজনৰ টিকট কাটিছিলোঁ, 30 চিট। আপোনালোকে এইটো চাওক, ক্লাছ 2 ইয়াত দি আছে ক্লাছ, আৰু এইটো বৰ্ডিং পইণ্ট, এইটো এৰ্ণাকুলম আৰু এইটো 30 চিট। আৰু পেছেঞ্জাৰ দুজনৰ কাটিছিলোঁ, বৰ্তমান কনফাৰ্ম হৈ গৈছে টিকেটটো আজি। বৰ্তমানটো ৰাতি 12টা সময়ত ট্ৰেইনটো ওলাব আৰু সেইকাৰণে বৰ্তমানটো 9 ঘণ্টাৰ আগত ট্ৰেইন টিকেট কনফাৰ্ম হৈ গ'ল। চাওক এইটো REC 5 জেনেৰেল হয় এনে, আৰু বৰ্তমান কনফাৰ্ম চাওক, এইটো কনফাৰ্ম বুলি দেখুৱাইছে। CNF মানে কনফাৰ্ম, আৰু B3 এইটো ডাবাৰ নাম্বাৰ, আৰু এইটো পেছেঞ্জাৰৰ চিট। এনেকৈ আপোনালোকে চাই ল'ব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।